নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু বহুত দিনৰ মূৰত আজি আকৌ এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আজি ভালেমান কেইদিনৰ পৰা মানুহজনে পথাৰত একেৰাহে বহুত কষ্ট কৰি কিবাকিবি কাম কৰি আছে। ব'লকচোন কি কাম কৰিছে আজি আপোনালোকক দেখাওঁ। এফালে এখন হ'ল আমাৰ কঠীয়াতলি, আমি ইয়াতে কঠীয়া পাৰোঁ আৰু বান্দৰৰ পৰা কঠীয়াবোৰ বৰ ভাল নহয়, গোটেই খচি মচি পেলায়। তথাপিতো তলিখন ইয়াত আছে যেতিয়া কঠীয়া ইয়াতে পাৰিবলগীয়া হয় আৰু কঠীয়া পৰাৰ পিছত কিন্তু বান্দৰ ৰখিবলগীয়া হয়। আৰু এইফালে আছে এইবোৰ আমাৰ ধান খেতি, এইবোৰ আমি খেতি কৰিছোঁ ধানৰ। এইফালে এইবাৰ প্ৰায় বৰ্তাহঁতৰ চবৰে মিলাই এনেকৈ খেতি নকৰাকৈ প্ৰায় 5 বিঘা 4.5 বিঘামান মাটি এনেকৈ পৰি আছে। এইবাৰ মানুহজনে ভাবিলে যে এইখিনি মাটিত এবাৰ ৰঙালাও খেতি আৰু ভোট জলকীয়া খেতি কৰিম। কেনেকুৱা হয় খেতিটো এবাৰ কৰি চাওঁ বুলি ভাবিছোঁ। আৰু এনেকৈ গাঁৱত বহুত খেতি নকৰাকৈ মাটি বহুত পৰি আছে। যদি আমি এবাৰ ছাকচেছ হ'ব পাৰোঁ তেতিয়া নেক্সট বছৰ আকৌ বেলেগ দুজন মানুহে কৰিবলৈ সাহস কৰিব। যিহেতু আমাৰ ইয়াত শাক পাচলি খেতি কৰিবলৈ বান্দৰৰ পৰাই বহুত অসুবিধা। বাৰু এইবাৰ আমি এতিয়া কি কৰিব পাৰোঁ চাওঁ, বান্দৰৰ কাৰণে কি প্ৰটেকশ্যন দিব পাৰোঁ। এইফালে আমাৰ কিন্তু একেবাৰে বাৰীখনো এয়া দেখিছে আপোনালোকে, লগতে লাগিয়ে আছে। বাহনিখনো যথেষ্ট ডাঙৰ। বান্দৰে আক্ৰমণ কৰোঁ বুলি ক'লে পটককৈ পাবহি ৰঙালাও খেতি। বাৰু পৰৱৰ্তী সময়ত কিবা এটা প্ৰটেকশ্যন ল'ব লাগিব বান্দৰৰ কাৰণে। এইবোৰ দেখিছেনে ৰঙালাও খলি, প্ৰায় 300-350 মানে ৰঙালাও খলি এতিয়ালৈকে খন্দা হৈ গ'ল আৰু আছে যথেষ্টখিনি খান্দিবলৈ। এইবোৰ গোটেই খলিটোৰ কিনাৰে কিনাৰে পানী জমা হৈছে, যিহেতু এইকেইদিন একেৰাহে বৰষুণ দিয়ে আছিলে। গতিকেলৈ এইবোৰ খলিবোৰৰ কিনাৰে কিনাৰে প্ৰায় পানী জমা হৈছে। এতিয়া পানীবোৰ শুকোৱাৰ পিছতহে খলিটো আকৌ ঠাহিব লাগিব। মাটিবোৰ ঠাহি পিনে মাটিবোৰ শুকোৱাৰ পিছতহে ৰঙালাও গুটি দিব পৰা হ'ব। আগতে আমি এনেদৰে ৰঙালাও খেতি আমাৰ একোৱেই অভিজ্ঞতা নাই এইবোৰ খেতিৰ ওপৰত। তথাপিতো এইবাৰ মানুহজনে খুব হেঁপাহ কৰিছে কৰিবলৈ। এইফালে এখন মোৰ কোৰখন থৈ ল'লোঁ। এইফালে বেটাও আহিলে মই অহা দেখি, সি আগেহে পালেহি মোতকৈ। এইবোৰ আছে, এইবোৰ আকৌ খুলি খান্দিব লাগিব। এইখিনি মাটি এইবোৰ পানী যাবৰ কাৰণে খান্দি দিয়া হৈছে দূৰ। এইফালে মানুহজনে খুলি খান্দি আছে। এইবোৰ মাটিখিনি যে খুলিটো খান্দি খান্দি ওপৰত এনেকৈ উঠাই দিছা, কেলৈ উঠাই দিছা? পানীবোৰ নিগৰি খলিটোৰ পৰা নাইকিয়া হ'বলৈ, ওপৰৰ মাটিখিনিৰ পৰা। এইবাৰ আমি প্ৰথম ৰঙালাও খেতি কৰিবলৈ লৈছোঁ। কেনেকুৱা কি হয় নাজানো আৰু দেই। বাকী পিছত আপোনালোকক দেখাই থাকিম আমাৰ ৰঙালাও খেতিয়ে কেনেকুৱা ৰূপ লয়। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।